নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই BA ফাৰ্ষ্ট চেমৰ তোমালোকৰ অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস যিখন তোমালোকৰ 1826 চনৰ পৰ্যন্ত আছে, সেইখন কিতাপৰ আজি মই চেপ্টাৰ 1টোৰ বিষয়ে মই আজি গোটেইখিনি আলোচনা কৰিম। চেপ্টাৰ 1ত তোমালোকৰ কেনেধৰণৰ কুৱেশ্যন আহিব বা চেপ্টাৰ 1ৰ পৰা কেনেধৰণৰ লং কুৱেশ্যন আহিব পাৰে তোমালোকৰ সেই বিষয়ে মই আলোচনা কৰিম। তোমালোকৰ চিলেবাছ হয়তো কাৰোবাৰ নাথাকিব পাৰে, সেই চিলেবাছখন গোটেইখিনি মই একেলগে ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি চিলেবাছ দিছোঁ, কাৰণ তোমালোকে চিলেবাছ মতে তোমালোকে পঢ়িব পাৰিবা। আৰু তোমালোকক যদি এনেধৰণৰ ভিডিঅ' লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা। প্ৰথমতে তোমালোকৰ আজি মই ইউনিট 1টো প্ৰথমতে আজি আলোচনা কৰোঁ। তোমালোকে ভালদৰে চাবা বুলি আশা ৰাখিলোঁ। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ। প্ৰথম ইউনিটটো হৈছে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 1826 চনৰ পৰ্যন্ত। ইয়াত অসমীয়া ভাষা কেনেদৰে সৃষ্টি হৈছিল, 1826 চনৰ ক্ষেত্ৰত কি অৱদান আছে সেই বিষয়ে আছে। অসমীয়া ভাষাৰ ক্ষেত্ৰত কেনেধৰণে আৰ্যসকলৰ অৰ্থাৎ অৱদান আছে সেই বিষয়ে এই পাঠ্যপুথিত আছে। সেয়ে মই অতি চমু প্ৰশ্ন উত্তৰৰ পৰা লং কুৱেশ্যনলৈকে এই ভিডিঅ'টোৰ জৰিয়তে চেপ্টাৰ 1ৰ লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে ইম্পৰ্টেণ্ট আৰু লাগতিয়ালখিনি আলোচনা কৰিছোঁ। হিউৱেন-চাঙে তেওঁ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কামৰূপক কি বুলি উল্লেখ কৰিছে? কামৰূপ। এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ কিছুমান ধৰণৰ এক্সামতো আহে, তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাক চাব পাৰা। তাৰপাছত হেমচন্দ্ৰ গোস্বামীৰ বিভিন্ন ধৰণৰ কথা ইয়াত আছে। তাৰপাছত তোমালোকৰ 2 মাৰ্কৰ বা 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। চৰ্যাপদ মানে কি? অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশক হৈছে চৰ্যাপদ। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল, চৰ্যাপদত কেইটা পদ আছে, এনেধৰণৰ কথা লিখিব পৰা। গোটেইখিনি এইটো প্ৰশ্ন তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তাৰপিছত মন্ত্ৰ সাহিত্য মানে কি? অৰ্থাৎ প্ৰাচীন কালত মন্ত্ৰ সাহিত্য বা তন্ত্ৰ মন্ত্ৰ প্ৰচলিত আছিল। যিদৰে প্ৰাচীন সাহিত্যত তন্ত্ৰ মন্ত্ৰ আছিল, সেইবিলাক হৈছে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্যৰ বিষয়ে তোমালোকে বিভিন্ন ধৰণৰ কিতাপত তোমালোকে হয়তো পোৱা, বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ কথাও তোমালোকে পোৱা। সেইবিলাক হৈছে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্যত কিছুমান পুথি আছে, যিবিলাক পুথি তোমালোকে মন্ত্ৰ বা তৰ্কশাস্ত্ৰ তোমালোকে পঢ়িব পাৰিবা। মন্ত্ৰ সাহিত্যৰ বিষয়ে তোমালোকে এইখিনি লিখিলে হ'ল, বা অলপমান মন্ত্ৰ সাহিত্য মানে কি, মন্ত্ৰ সাহিত্য ক'ত উল্লেখ থাকে বা মন্ত্ৰ সাহিত্য কেনেধৰণৰ, মন্ত্ৰ সাহিত্যত কি কথা ক'ব বিচাৰে, ৰামগীতাৰ কথা, মন্ত্ৰ সাহিত্যৰ বৈশিষ্ট্য দুটা লিখিবা। এনেদৰে তোমালোকে গোটেইখিনি লিখিলে তোমালোকে সুন্দৰ নম্বৰ পাবলৈ সক্ষম হ'বা। কাৰণ মন্ত্ৰ সাহিত্যত যিবিলাক প্ৰশ্ন আছে, তোমালোকৰ মন্ত্ৰ সাহিত্যৰ ওপৰত তোমালোকৰ ইম্পৰ্টেণ্ট আৰু লাগতিয়াল কুৱেশ্যন হয়। আৰু মন্ত্ৰ সাহিত্য বুলিলে কি বুজা, আৰু মন্ত্ৰ সাহিত্যৰ দুটা বৈশিষ্ট্য, এই কুৱেশ্যনটো তোমালোকে মাছবি ভালদৰে চাবা, কাৰণ এই কুৱেশ্যনটো তোমালোকৰ কমন হয়। তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা বুলি আশা ৰাখিলোঁ। তাৰপাছত প্ৰাক শংকৰ যুগৰ কবিসকলৰ বৰ্ণনা, অৰ্থাৎ যিকোনো এইটো কুৱেশ্যন তোমালোকৰ ফাইনেল এক্সামত আহিব। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা। তোমালোকে কিদৰে লিখিব লাগিব, অৰ্থাৎ এইটো লং কুৱেশ্যন হয়। এই লং কুৱেশ্যনটো তোমালোকৰ 10 মাৰ্ক বা 5 মাৰ্কৰ থাকিব পাৰে, কিন্তু এইটো মাছবি এটা বা দুটাৰ বিষয়ে আহিব পাৰে, বা গোটেইকেইটা বিষয়ে তোমালোকৰ আহিব পাৰে। এনেদৰে আহিব পাৰে প্ৰাক শংকৰ যুগত মাধৱ কন্দলীৰ বৈশিষ্ট্য লিখা বা মাধৱ কন্দলীৰ বিষয়ে লিখা। প্ৰথমতে তোমালোকে প্ৰাক শংকৰ যুগ মানে কি, শংকৰদেৱ আৰু মহাদেৱ, অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱৰ সময়ছোৱাক প্ৰাক শংকৰ যুগ বুলি কোৱা হয়। তোমালোকে হয়তো গম পোৱা, ইয়াত বেলেগ কৰি আছে, বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ কৰি থাকে, কিছুমান কিতাপত বেলেগ বেলেগ কৰি থাকে। প্ৰথমতে হেম সৰস্বতীৰ বিষয়ে লিখিবা। হেম সৰস্বতীৰ জন্ম মৃত্যু এইবিলাক হয়তো তোমালোকৰ মনত নাথাকিব পাৰে। সেই হেম সৰস্বতী তোমালোকে লিখা, অৰ্থাৎ হেম সৰস্বতীৰ লিখা গ্ৰন্থখনৰ নাম হৈছে হৰগৌৰী সংবাদ। এই গ্ৰন্থখনৰ বিষয়ে অলপ লিখিবা, বা এই গ্ৰন্থখনত কি আছে সেইবিলাক কথা তোমালোকে লিখিব পাৰা। তাৰপাছত ৰুদ্ৰকন্দলী, প্ৰাক শংকৰ যুগৰ কবি হৈছে ৰুদ্ৰকন্দলী। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত হৈছে ৰুদ্ৰকন্দলী। ৰুদ্ৰকন্দলী কোন যুগৰ কবি আৰু কোনজন ৰজাৰ ক্ষেত্ৰত তেওঁ কবিতা গ্ৰন্থ এইবিলাক লিখিছিল, এইবিলাক কথা ইয়াত আছে ৰুদ্ৰকন্দলীৰ বিষয়ে।
অৰ্থাৎ ৰুদ্ৰকণ্ডলী কোনজন ৰজাৰ অনুসৰি তেওঁ গ্ৰন্থ লিখিছিল এই বিষয়ে আছে। তাৰ পাছত হৰিবৰ বিপ্ৰ অৰ্থাৎ প্ৰাক শংকৰ যুগৰ কবিসকলৰ ভিতৰত অন্যতম কবি কোন? হৰিবৰ বিপ্ৰ। তেওঁ সমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁ এখন গ্ৰন্থ লিখিছিল। গ্ৰন্থ বহুকেইখনে লিখিছিল, কিন্তু কমতাপুৰী দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁ বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছিল। তাৰপাছত কবিৰত্ন সৰস্বতী। কবিৰত্ন সৰস্বতী হৈছে দুৰ্লভ নাৰায়ণৰ পুত্ৰ অৰ্থাৎ ইন্দ্ৰ নাৰায়ণৰ কাব্য চৰ্চাৰ বাবে তেওঁ লিখিছিল এখন গ্ৰন্থ। গ্ৰন্থখনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা আছে। তাৰপাছত মাধৱ কন্দলীৰ বিষয়ে আছে। তোমালোকৰ অৰ্থাৎ প্ৰাক শংকৰ যুগৰ কবিসকলৰ বিষয়ে যেতিয়া তোমালোকে বৰ্ণনা কৰিবা, প্ৰতিজন কবিয়ে কি কি লিখিছিল বা প্ৰতিজন কবিয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত কি গ্ৰন্থ লিখিছিল সেই বিষয়ে তোমালোকে লিখিব পাৰা, বা কবিকেইজনৰ কেনেধৰণৰ কাব্যগ্ৰন্থ আছিল, কাব্যগ্ৰন্থখনত কাৰ কাৰ বিষয়ে বৰ্ণনা আছে, তোমালোকে এনেধৰণৰ কথাবিলাক তোমালোকে গোটেইখিনি সাংমিহল কৰি লিখিব পাৰা। তাৰপাছত লোকগীত কি? গোৱালপৰীয়া লোকগীতৰ চমু বৰ্ণনা। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে লোকগীতৰ বিষয়ে লিখিব লাগিব, অৰ্থাৎ অসমীয়া মানুহৰ মাজে মাজে চলিত গীতসমূহক লোকগীত বুলি কোৱা হয়। মই চমুকৈ তোমালোকক ক'লোঁ। তাৰপিছত গোৱালপৰীয়া লোকগীত মানে কি? গোৱালপৰীয়া জনজাতিত যিবিলাক প্ৰচলিত লোকগীত থাকে সেইবিলাক হৈছে গোৱালপৰীয়া লোকগীত। তোমালোকে লোকগীত প্ৰথমতে লিখিব লাগিব। তাৰপিছত গোৱালপৰীয়া লোকগীত মানে কি? গোৱালপৰীয়া লোকগীতত কেনেদৰে লোকগীত পালন কৰা হয় সেইবিলাক বিষয়ে তোমালোকে লিখিলে ইয়াত সুন্দৰভাৱে নম্বৰ পাবলৈ সক্ষম হ'বা। গোৱালপৰীয়া লোকগীতত কিছুমান বিশেষত্ব আছে, যেনে হাতীৰ মাউত ফান্দি লৈ ৰচিত কিছুমান গীত আছে, সেইবিলাক হৈছে গোৱালপৰীয়া লোকগীতৰ অন্তৰ্ভুক্ত। গোৱালপৰীয়া লোকগীতত কিছুমান পৰম্পৰা আছে, আৰু যিবিলাক পৰম্পৰা বেলেগ অনুষ্ঠানত নাই, বা গোৱালপৰীয়া লোকগীতত কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য থাকে। সেইবিলাক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তোমালোকে যদি সুন্দৰভাৱে বহলাই লিখিব পাৰা, তেনেহ'লে তোমালোকে সুন্দৰভাৱে নম্বৰ পাবলৈ সক্ষম হ'বা। যদি এনেধৰণৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ তোমালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনালোঁ। ধন্যবাদ।